নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। কি খবৰ আপোনালোক? খবৰ নিশ্চয় ভাল, মোৰ খবৰো ভাল। আজি এঠাইলৈ যাব ওলাইছোঁ, ভাবিলোঁ আপোনালোকক দেখাওক। ধৰিব হ'লে পাৰিছে ক'ত যাব ওলাইছোঁ। এয়া মোৰ ফেৰীৰ প্ৰথম যাত্ৰা। এই ফেৰীলৈ যাব ওলাইছোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ কিছুমান, আৰু ময়ো এনেদৰে সাঁচি ৰাখোঁ ভিডিঅ' কৰি। আপোনালোকে দৌলগোবিন্দ মন্দিৰত কোনে কোনে গৈছে? মই হ'লে ছেকেণ্ড টাইম গৈছোঁ। প্ৰথমবাৰ হ'লে ট্ৰেকাৰত গৈছিলোঁ আমি। এয়া মোৰ ফেৰীলৈ ৰাওনা। অকণমান ভয় লাগিছে, কিন্তু সিমান এটা ভয়ো লগা নাই, ভালো লাগিছে। এক্সপিৰিয়েঞ্চ হয় ব্ৰহ্মপুত্ৰৰ চাৰিওফালটো। দেখিয়ে ভাল লাগি গ'ল। এয়া আমাৰ ফেৰী যাত্ৰা আৰম্ভ হ'ব ওলাইছে। ফেৰী ষ্টাৰ্ট হ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ দৌলগোবিন্দ মন্দিৰত, উত্তৰ গুৱাহাটী স্থিত। এয়া চাওঁতে দৌলগোবিন্দ মন্দিৰ পায়েই গ'লোঁ। এয়া প্ৰথমতে গণেশ বাবাক দৰ্শন কৰি এই ভিতৰলৈ সোমাই আহিলোঁ। তাত কেইখনমান চাকি জ্বলাওঁ বুলি চাকি লৈ ল'লোঁ। একেবাৰে শান্তিময় পৰিৱেশ। এই চাকিকেইখনমান জ্বলাই সেৱা এটা কৰি ল'লোঁ। বিৰাট ভাল লাগি গ'ল মনটো। আজি বিশেষ এটা মানুহৰ ভিৰ নাছিলে। মই হ'লে মাঘ মাহত গৈছিলোঁ, ভিডিঅ'টো দিয়াত পলম হ'ল। এয়া ভোগ খাই ল'লোঁ আৰু প্ৰসাদ খাই ল'লোঁ। বিৰাট ভাল লাগি গ'ল। এয়া দৌলগোবিন্দ মন্দিৰৰ চাৰিওফালটো। কোনে কোনে আহিছে? এবাৰ হ'লেও আহিব যিসকলে অহা নাই। আৰু ভিডিঅ'টি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটি। এনেদৰে চাওঁতে ঘৰ অভিমুখে ৰাওনা হ'লোঁ, আৰু ভিডিঅ'টি আজি ইয়াতে সমাপ্ত কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন ঠাইৰ সৈতে, নতুন